আজি এটা ইম্পৰ্টেণ্ট টপিক তোমালোকৰ কাৰণে লৈ আহিছোঁ। বিৰাট ইম্পৰ্টেণ্ট টপিক, বহুতে নজনা এটা টপিক, বহুতে এই ক্ষেত্ৰত ভুল কৰা আমি দেখা পাওঁ। গতিকে আমি ভাবিলোঁ যে তোমালোকৰ লগত এইখিনি শ্বেয়াৰ কৰোঁ। ৱেলকাম টু গ্ৰামাৰ একাডেমি। আমি আজি আলোচনা কৰিম তোমালোকৰ লগত টেন্স কম্বাইন। তোমালোকে ইতিমধ্যে গম পাইছা সেন্টেন্স কম্বাইন বুলি, কিন্তু আমি আজি আলোচনা কৰিম টেন্স কম্বাইন। একাধিক খণ্ডবাক্য যদি বাক্যত থাকে, একাধিক ক্লুজ যদি থাকে, তেনে ক্ষেত্ৰত আমি টেন্সবোৰ কোন কোন টেন্সত প্ৰয়োগ কৰিব পাৰোঁ তাৰ বিষয়ে আমি এটা A to Z আলোচনা তোমালোকৰ লগত কৰিম। যদি এটা খণ্ডবাক্য দিয়া থাকে, ধৰি লোৱা এটা খণ্ডবাক্য প্ৰেজেন্ট টেন্সৰ দিয়া আছে, তেন্তে আন এটা খণ্ডবাক্য ফিউচাৰ টেন্সৰ হ'ব, এইটো মেন্ডেটৰী। যদি এটা খণ্ডবাক্য পাষ্ট টেন্সৰ দিয়া থাকে, তেন্তে আন খণ্ডবাক্যটো পাষ্ট টেন্সৰ হ'ব। যদি এটা খণ্ডবাক্য ফিউচাৰ টেন্সৰ দিয়া থাকে, তেন্তে আন খণ্ডবাক্যটো প্ৰেজেন্ট টেন্সৰ হ'ব। এই ধৰণে টেন্সটো কম্বাইন কৰিব পাৰোঁ। যদি এটা খণ্ডবাক্য প্ৰেজেন্ট টেন্সৰ থাকে, তেন্তে অৱশিষ্ট খণ্ডবাক্যটো ফিউচাৰ টেন্সৰ হ'ব। এটা খণ্ডবাক্য পাষ্ট টেন্সৰ থাকিলে আন এটা খণ্ডবাক্যও পাষ্ট টেন্সৰ হ'ব। এটা খণ্ডবাক্য ফিউচাৰ টেন্সৰ থাকিলে আন এটা খণ্ডবাক্য প্ৰেজেন্ট টেন্সৰ হ'ব, মেন্ডেটৰী। এতিয়া আমাৰ যদি আমি উদাহৰণ দি কথাবোৰ আমি বুজাবলৈ চেষ্টা কৰোঁ বা বুজিবৰ চেষ্টা কৰোঁ, উদাহৰণস্বৰূপে লক্ষ্য কৰা, এইবোৰ কিন্তু টেন্স কাৰেকশ্যনৰ সূত্ৰ দেই। টেন্স কাৰেকশ্যন এইবোৰ মেট্ৰিকত আহে, ক্লাছ 9ত আহে, 11-12ত আহে, ইভেন কি ডিগ্ৰী লেভেলতো আহে। গতিকে এই কথাটো কেৱল এই 9লৈকে নহয়, তাৰ আগতেও ক্লাছ 6, 7, 8লৈকেও এইবোৰ আহে। অৰ্থাৎ অল ক্লাছৰ কাৰণে এই চেপ্টাৰটো বিৰাট জৰুৰী এটা চেপ্টাৰ। যদি আমি উদাহৰণ দি বুজাওঁ যে ইফ ইট ৰেইনছ I shall not go out. If it rains, I shall not go out. যদি বৰষুণ আহে তেন্তে মই বাহিৰলৈ নাযাম। এতিয়া লক্ষ্য কৰা, if it rains কি বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্স, এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্স। I shall not go out কি ফিউচাৰ ইনডিফিনিট টেন্স। লক্ষ্য কৰা, ইট সাবজেক্ট, ৰেইন কি ভার্ব, সাবজেক্ট প্লাস ভার্ব। এতিয়া অবজেক্ট বাক্যৰ মানে ইমান জৰুৰী নহয়, থাকিলেও চলিব নাথাকিলেও চলিব। এই কথাটো আমি টেন্স নামৰ চেপ্টাৰটোত আমি পঢ়াইছিলোঁ। তাৰপিছত লক্ষ্য কৰা, আই শ্যাল, আই কি সাবজেক্ট, তাৰপিছত শ্যাল বা উইলৰ এটা ফৰ্ম ব্যৱহাৰ কৰা হৈছে। তাৰপিছত গো হ'ল ভার্ব, অৰ্থাৎ সাবজেক্ট প্লাস শ্যাল বা উইল প্লাস ভার্ব, ভার্ব প্লাস অবজেক্ট। এতিয়া অবজেক্টটো ইয়াত জৰুৰী নহয়, আগতেও ক'লো, অৰ্থাৎ এইটো হ'ল ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী বা ফৰ্মেশ্যন। এতিয়া যদি কাৰেকশ্যন আহে, টেন্স কাৰেকশ্যন আহে, মেট্ৰিকত আহে, হায়াৰ ছেকেণ্ডেৰীত আহে বা তাৰ আগতো আহে, আগতেও ক'লো যে অল ক্লাছৰ কাৰণে এইটো এটা জৰুৰী এটা চেপ্টাৰ, এটা লেচন। যদি আমাৰ টেন্স কাৰেকশ্যন আহে কুৱেশ্যন পেপাৰত, তেন্তে আমি প্ৰশ্নটো কেনে হ'ব বা এনচাৰ কেনেকৈ কৰিব লাগিব। প্ৰশ্নটো এই ধৰণৰ আহিব পাৰে, ইয়াত ৰেইনটো ব্ৰেকেট মাৰি দিব পাৰে, ইফ ইট ৰেইন আই শ্যাল নট গো আউট। এই ক্ষেত্ৰত তোমালোকৰ ব্ৰেইনত কি কথাটো সোমাব লাগিব বা চেন্সটো কি আহিব লাগিব যে আই শ্যাল নট গো আউট বাক্যটো ফিউচাৰ টেন্সৰ আছে। যদি এটা খণ্ড বাক্য ফিউচাৰ টেন্সৰ থাকে, তেন্তে আন এটা খণ্ড বাক্য প্ৰেজেন্ট টেন্সৰ হ'ব, এইটো মেন্ডেটৰী। সেইকাৰণে ইয়াত ৰেইনৰ লগত এড যোগ কৰি দিলেই বাক্যৰ উত্তৰ হৈ গ'ল। যদি আমি 2 নম্বৰ উদাহৰণ লৈ চাওঁ, পাষ্ট প্লাস পাষ্ট, অৰ্থাৎ এটা খণ্ড বাক্য পাষ্ট টেন্সৰ থাকিলে আন এটা খণ্ড বাক্য পাষ্ট টেন্সৰ হ'ব। যেনে দ্য পেশেন্ট হ্যাড ডাইড বিফোর দ্য ডক্টর কেম। দ্য পেশেন্ট হ্যাড ডাইড বিফোর দ্য ডক্টর কেম। এতে লক্ষ্য করা, দ্য পেশেন্ট হ্যাড ডাইড, দ্য পেশেন্ট কি সাবজেক্ট, হ্যাড হল অক্সিলারি ভার্ব, ডাইড হল ডাইর পাস্ট পার্টিসিপল ফর্ম। এতে সাবজেক্ট প্লাস হ্যাড প্লাস B3, এইটো হল পাস্ট পারফেক্ট টেন্সৰ গঠন প্ৰণালী। বিফোর টু হল কনজাংশন, এই ক্ষেত্ৰত বিফোর হল কনজাংশন, কাৰণ বিফোৰৰ আগৰখিনি যিমানখিনি ব্যৱহাৰ কৰিছে দ্য পেশেন্ট হ্যাড ডাইড, এইখিনি হল এটা খণ্ড বাক্য, আৰু এই বিফোৰৰ পিছত ব্যৱহৃত হোৱা দ্য ডক্টৰ কেম, এইখিনি হল আন এটা খণ্ড বাক্য। অৰ্থাৎ দুইটা খণ্ড বাক্যক একলগ কৰিছে বিফোৰ নামৰ কনজাংশনটোৱে। এতিয়া বাক্যৰ প্ৰথম খণ্ডটো ফাৰ্ষ্ট পাৰফেক্ট টেন্স পৰিছে, আমি দেখালো। এতিয়া ইয়াৰ পিছৰখিনি দ্য ডক্টৰ কেম, দ্য ডক্টৰ কি সাবজেক্ট, কেম কি কামৰ পাষ্ট ফৰ্ম, অৰ্থাৎ এইখিনি হল পাষ্ট ইনডিফিনিট টেন্স। যদি এই বাক্যটোক আমাৰ টেন্স কাৰেকশ্যন আহে, প্ৰশ্ন আহে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত বা তাৰ অন্যান্য ক্লাছত, তেন্তে প্ৰশ্নটো কি ধৰণৰ হ'ব পাৰে। এই ক্ষেত্ৰত তোমালোকৰ এটা জৰুৰী কথা আমি জনাই ৰাখোঁ, প্ৰশ্নটো কি ধৰণৰ আহিব সেইটো আমি দেখাই লওঁ তোমালোকক। প্ৰশ্নটো এই ধৰণৰ আহিব পাৰে, দ্য পেশেন্ট ডাই টু ব্ৰেকেট মাৰি দিব,
মনত ৰাখিবা টেন্স কাৰেকশ্যনত মাত্ৰ ভাৰ্বটোকেই ব্ৰেকেট মাৰে, অন্য কোনো শব্দক ব্ৰেকেট নামাৰিব, মাত্ৰ যি মেইন ভাৰ্ব থাকিব সেই ভাৰ্বকেই ব্ৰেকেট মাৰিব। তুমি কাৰেকশ্যন কৰিবলগীয়া কামখিনি হ'ল ছাবজেক্টৰ পৰা এই হেগ ব্ৰেকেটলৈকে, হেগ ব্ৰেকেটৰ পিছত যিমানখিনি আছে সিমানখিনি তোমাৰ হাত দিয়াৰ প্ৰয়োজনীয়তা নাই। লক্ষ্য কৰা ডাইৰ পিছত বিফৰ আছে, দা আছে, ডক্টৰ আছে, কেম আছে, এইবোৰত ভুল থাকিলেও তুমি হাত দিয়াৰ প্ৰয়োজনীয়তা নাই। ছাবজেক্টৰ পৰা হেগ ব্ৰেকেটলৈকে তুমি ইয়াৰ আগলৈকে কাম কৰিব লাগিব, ইয়াৰ পিছত কৰিবলগীয়া একো কাম নাই। এতিয়া ইয়াত এই চাগতে তোমালোকক কৈছিলো যে এটা কথা তোমালোকক জনাই ৰাখো যে বাক্য যেতিয়া পাষ্ট পাৰফেক্ট টেন্স হয়, এইটো ফৰ্মেশ্যনৰ কথাই কওঁ বা ডেফিনেশ্যনৰ কথাই কওঁ, পাষ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত বাক্যত কনজাংচন টু বিফৰ যদি ব্যৱহাৰ থাকে, বিফৰ ইয়াত দুটা কনজাংচন ব্যৱহাৰ হয়, এটা বিফৰ হয়, আনটো হ'ল আফটাৰ। দুটা কনজাংচন ব্যৱহাৰ কৰা হয়, আফটাৰ ইজ দ্য অপজিট ৱৰ্ড অফ বিফৰ, সেইকাৰণে অপজিট ক্ষেত্ৰতেই ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যদি বাক্যত বিফৰ ব্যৱহাৰ থাকে তেন্তে বাক্যৰ প্ৰথম খণ্ডটো পাষ্ট পাৰফেক্ট টেন্স হ'ব আৰু পিছৰ খণ্ডটো পাষ্ট ইনডিফিনিট টেন্স হ'ব। কথাটো ওৱান্স এগেইন আইড লাইক টু ৰিপিট, মই তোমালোকক আৰু একবাৰ ৰিপিট কৰিছোঁ যে বিফৰ ব্যৱহাৰ থাকিলে বাক্যৰ প্ৰথম খণ্ডটো পাষ্ট পাৰফেক্ট টেন্স, বুজাব পাৰিছোঁ? বিফৰ থাকিলে বাক্যৰ প্ৰথম খণ্ড পাষ্ট পাৰফেক্ট টেন্স আৰু পিছৰ খণ্ডটো পাষ্ট ইনডিফিনিট। কিন্তু যদি আফটাৰ থাকে, আফটাৰ ইজ দ্য অপজিট ৱৰ্ড অফ বিফৰ, গতিকে অপজিট মানে এইটোও অপজিট হ'ব, মানে উলটি যাব। অৰ্থাৎ আফটাৰ থাকিলে বাক্যৰ প্ৰথম খণ্ডটো পাষ্ট ইনডিফিনিট আৰু পিছৰ খণ্ডটো পাষ্ট পাৰফেক্ট। কথাটো বুজাব পাৰিছোঁ? ওৱান্স এগেইন আই উড লাইক টু ৰিপিট বিকজ দিছ ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ দিছ লেচন, সেইকাৰণে এইটো আমি বাৰে বাৰে ৰিপিট কৰিছোঁ। বিফৰ থাকিলে বাক্যৰ প্ৰথম খণ্ড পাষ্ট পাৰফেক্ট, শেষৰ খণ্ড পাষ্ট ইনডিফিনিট। যদি আফটাৰ থাকে তেন্তে বাক্যৰ প্ৰথম খণ্ড পাষ্ট ইনডিফিনিট, শেষৰ খণ্ড পাষ্ট পাৰফেক্ট, অৰ্থাৎ উলটি গৈছে। এতিয়া লক্ষ্য কৰা এই ক্ষেত্ৰত কনজাংচনটি কি ব্যৱহাৰ আছে? বিফৰ। বিফৰ ব্যৱহাৰ থাকিলে বাক্যৰ প্ৰথম খণ্ড কি হ'ব? পাষ্ট পাৰফেক্ট হ'ব। এতিয়া লক্ষ্য কৰা প্ৰশ্নটো আছে কি, এইটো কিন্তু আমাৰ প্ৰশ্নটো আমি আৰু একবাৰ বুজাই লওঁ, ভালকে লিখি দিওঁ তোমালোকক যাতে কথাটো ক্লিয়াৰলি বুজত আহে। দ্য পেশেন্ট ডাই বিফৰ দ্য ডক্টৰ কেম। এতিয়া লক্ষ্য কৰা, প্ৰথমে লক্ষ্য কৰিবা যে ইয়াত বিফৰ কনজাংচনটো কি আছে, মানে কনজাংচনটো কি আছে? কনজাংচনটো আছে বিফৰ। এতিয়া বিফৰৰ পিছৰ খণ্ড কোন টেন্সত আছে? দ্য ডক্টৰ কেম, পাষ্ট ইনডিফিনিট টেন্সত আছে। বাক্যত যদি এটা খণ্ড বাক্য পাষ্ট টেন্সৰ থাকে তেন্তে আন এটা খণ্ড বাক্য পাষ্ট টেন্সত থাকিব। এতিয়া কনজাংচনৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া প্ৰথম খণ্ড কোন টেন্সৰ হ'ব। এইটো যদি পাষ্ট পাৰফেক্ট টেন্স থাকে তেন্তে এইটো পাষ্ট ইনডিফিনিট হ'ব, কিন্তু যদি বিফৰৰ পৰিৱৰ্তে আফটাৰ থাকে তেন্তে সেই শেষৰ খণ্ডটো পাষ্ট পাৰফেক্ট টেন্স হয়। এতিয়া লক্ষ্য কৰা এইটো যদি আমি কাৰেকশ্যন কৰোঁ তেন্তে বিফৰ কনজাংচন আছে মানে কি বাক্যৰ প্ৰথম খণ্ড কোন টেন্স হ'ব? পাষ্ট পাৰফেক্ট টেন্স। এতিয়া পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন কি? হোৱাট ইজ দ্য ফৰ্মেশ্যন অফ পাষ্ট পাৰফেক্ট টেন্স? সাবজেক্ট প্লাস হেড প্লাস B3 প্লাস অবজেক্ট, অর্থাৎ সাবজেক্টটো দ্য পেশেন্ট দিয়ে আছে, এতে শুদ্ধমত আহিব হেড, তাৰপিছত আহিব ভাৰ্বৰ 3 নম্বৰ ফৰ্ম অৰ্থাৎ ৰাইট 3 নম্বৰ ফৰ্ম ডাইট। বাক্যত অবজেক্ট নাই, অবজেক্ট নাথাকিলেও চলিব, অৰ্থাৎ উত্তৰ আহিব দ্য পেশেন্ট হেড ডাইট বিফৰ দ্য ডক্টৰ কেম। আশা কৰিছোঁ ক্লিয়াৰ হৈছে। এতিয়া আহিব যে এনে কিছুমান কাম আছে পাষ্ট টেন্সৰ ক্ষেত্ৰত, এনে কিছুমান কাম আছে যিবোৰ কাম সাধাৰণতে সময়ৰ পাৰ্থক্যখিনি বহুত কম, তাৰমানে সময়ৰ পাৰ্থক্য বা সময়ৰ ডিফাৰেণ্টিটো গেপটো নাই বুলিবই পাৰি। তেনে কামৰ ক্ষেত্ৰত দুইটা খণ্ড বাক্য কিন্তু পাষ্ট ইনডিফিনিট টেন্সত প্ৰয়োগ হ'ব পাৰে। সাধাৰণতে আমি যেনেকে ক'লো যে এটা খণ্ড বাক্য পাষ্ট ইনডিফিনিট হ'লে আন এটা খণ্ড বাক্য পাষ্ট পাৰফেক্ট টেন্স হয়। বিফৰ থাকিলে বাক্যৰ প্ৰথম খণ্ড পাষ্ট পাৰফেক্ট, পিছৰ খণ্ডটো পাষ্ট ইনডিফিনিট। আকৌ আফটাৰ থাকিলে বাক্যৰ প্ৰথম খণ্ড পাষ্ট ইনডিফিনিট, পিছৰ খণ্ড পাষ্ট পাৰফেক্ট হয়। কিন্তু দুইটা খণ্ড বাক্য পাষ্ট ইনডিফিনিট টেন্স হ'ব পাৰে যদি এই দুইটা কামৰ মাজত সময়ৰ পাৰ্থক্যতা নাথাকেই, এনে অৰ্থ যদি প্ৰকাশ পায়। যেনে ধৰা হুৱেন দ্য বেল ৰেং দ্য ষ্টুডেণ্ট কেম আউট ফ্ৰম দ্য ক্লাছৰুম। When the bell rang, the student came out from the classroom. When the bell rang, যেতিয়া বেলটো বাজিছিল, ৰেং মানে কি? ৰিঙৰ পাষ্ট টেন্স। ৰিং মানে বাজি উঠা, আৱাজ কৰা, শব্দ কৰা, অৰ্থাৎ ৰেং হ'ল ৰিঙৰ পাষ্ট ফৰ্ম। When the bell rang, যেতিয়া বেলটো বাজি উঠিছিল, the student
ছাত্ৰ ছাত্ৰীসকল কেম আউট ওলাই আহিছিল ফ্ৰম দ্য ক্লাছৰুম শ্ৰেণীকোঠাৰ পৰা। এতিয়া লক্ষ্য কৰা, যেতিয়া ছুটিৰ সময় হয়, যেতিয়া বেল মাৰে যে ছুটি হ'ব, তেতিয়া ষ্টুডেণ্টে অলৰেডি প্ৰস্তুত হৈয়ে থাকে, ৰেডি হৈয়ে থাকে। কেতিয়া দৌৰিব, মানে দে আৰ ৱেইটিং ফৰ বেল। সিহঁতে মাত্ৰ বেলৰ কাৰণে অপেক্ষা কৰি আছে। বেল যেতিয়া বাজিছে তেতিয়াই তেওঁলোকে দৌৰি গৈছে। অৰ্থাৎ এই দুইটা কামৰ মাজত সময়ৰ পাৰ্থক্যতা নাই বুলিবই পাৰি। যদি এই ধৰণৰ বাক্য থাকে তেনে ক্ষেত্ৰত সাধাৰণতে দুইটা খণ্ড বাক্যই পাষ্ট ইনডিফিনিট টেন্সত বহিব পাৰে। অৰ্থাৎ এই ধৰণৰ এই বাক্যটোত যদি হয় প্ৰশ্ন, তেন্তে ইয়াত ৰিং হ'ব আৰু ৰিংটোক ব্ৰেকেট মাৰি দিব, নতুবা এইটো ৰেংকটো ঠিকেই থাকিব, ইয়াত কামৰ পৰিৱৰ্তে কাম দি দিব, কাম লিখি ব্ৰেকেট মাৰি দিলে। তেতিয়া কনফিউজন আহি যায় যে এটা খণ্ড বাক্য পাষ্ট পাৰফেক্ট হলে পাষ্ট ইনডিফিনিট হলে আন এটা খণ্ড বাক্য পাষ্ট পাৰফেক্ট হয়। কিন্তু মনত ৰাখিবা যে দুইটা কামৰ মাজত যদি সময়ৰ পাৰ্থক্যতা নাই বুলিবই পাৰি বা খুব কম ন্যূনতম সময়ৰ পাৰ্থক্যতা, তেনে ক্ষেত্ৰত দুইটা খণ্ড বাক্যই পাষ্ট পাৰফেক্ট টেন্সৰ ভিতৰত পাষ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰিব। আৰু সদায় লক্ষ্য কৰা, যদি এটা খণ্ড বাক্য ফিউচাৰ টেন্সৰ থাকে তেন্তে আন এটা খণ্ড বাক্য প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ হ'ব। যেনে দে will wait until the train comes. They will wait. They will wait. এখানে হল ফিউচার ইনডিফিনিট টেন্স। দ্য ট্রেন কামস এইটো হল প্রেজেন্ট ইনডিফিনিট টেন্স। আনটিল টু হল কনজাংশন। অর্থাৎ দুইটা খণ্ড বাক্যক একলগ কৰিছে আনটিল নামৰ কনজাংশনটোৱে। এতিয়া লক্ষ্য কৰা, বাক্যৰ প্ৰথম খণ্ড ফিউচাৰ ইনডিফিনিট টেন্স হৈছে, শেষৰ খণ্ডটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈছে। এতিয়া দুইটা ক্ষেত্ৰতেই এই বাক্যটোক টেন্স কাৰেকশ্যন কৰিবলৈ দিব পাৰে। ইয়াত যদি দিয়ে তেন্তে ইয়াত ডাইৰেক্টলি ৱেটক ব্ৰেকেট মাৰি দিব পাৰে, উইলটো কাটি দি, তেতিয়া আমাৰ উত্তৰটো উইল ব্যৱহাৰ কৰিব লাগিব। যেহেতু এটা খণ্ড বাক্য প্রেজেন্ট টেন্সৰ আছে তেন্তে আন এটা খণ্ড বাক্য ফিউচার টেন্সৰ হ'ব, গতিকে ইয়াত উইল ব্যৱহাৰ কৰা হ'ব। নতুবা ইয়াত উইল ৱেট ঠিক ঠাকেই থাকিল, লাষ্টত যাই কামছৰ জাগাত কাম ব্যৱহাৰ কৰি দিলে, কামটোক ব্ৰেকেট মাৰি দিলে। তেতিয়া আমি কি কৰিব লাগিব, যে এটা খণ্ড বাক্য যদি ফিউচার টেন্সৰ আছে তেন্তে আন এটা খণ্ড বাক্য প্রেজেন্ট টেন্সৰ হ'ব, এটো ম্যান্ডেটৰি। গতিকে আশা কৰিছো আজিৰ ক্লাছটো তোমালোকৰ বুজত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে তেন্তে কমেন্ট বক্স খোলাই থাকে তোমালোকৰ কাৰণে, তোমালোকে যিকোনো মুহূৰ্তত কমেন্ট কৰি জনাবা। ইমান সময় আমাৰ লগত থকাৰ কাৰণে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আশা কৰিছো এই ভিডিঅ'টো তোমালোকৰ সকলো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি আমাৰ ছাপোৰ্ট কৰিব বুলি আশা ৰাখি আজি ক্লাছটো শেষ কৰিছো। ধন্যবাদ।